ইৰামিছৰৰয়ঠি ৰাগদেশৰি অগিহে থাকি কৰ্মকৰে অয়নায়া খেখি ইৰামে সংখ্যা জ্ঞান কৰে দৈৰু একে ধৰ্ম আৰু দৈৰু একে গতি ইৰামে কৰ্ম নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ সাৰ কৰ্ম কৰি আগে বিলম্ব নালাগে ইৰামে সুখে যে তৰে ইৰামে যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মী চিত্ৰ কৰিলে শুদ্ধ কৰ্ম কৰিবে কৰ্ম নুহে মানে যতে বিষয় হবে গুণময় ইৰামে কৰ্ম কৰে সাক্ষাৎ ঈশ্বৰৰ কাষী ইন্দ্ৰি প্ৰৱৰ্তয় ঐ আত্মা কৰে তানু পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে যত কৰ্ম মানে নিৰধানে ইৰাম বাক্য পদহস্ত গৈহ যে উপস্থ উশাস নিশ্বাস জ্ঞান দৰ্শন স্পৰ্শ এতিয়া গীতাতে পাঠ হৈ আছে ইয়াৰ সম্পূৰ্ণ 700 শ্লোক আছে এই 700 শ্লোকত কৃষ্ণই আৰু অৰ্জুনে কোনবিলাক শুনা যায় আৰু এই গোটেই সমস্ত জ্ঞানখিনি কৃষ্ণই অৰ্জুন দি আছে জ্ঞানখিনি এতিয়া তুমি কেৱল তুমি কৰ্ম কৰিলে তুমি কেতিয়াও ফলটো আশা নকৰিবা ফলটো মই দিম তুমি এটা কৰ্ম কৰিব লাগিব তুমি কৰ্ম যিয়ে তুমি কৰ্ম কৰি যোৱা তুমি কৰ্মৰ ভিতৰতে ফল নিবিচাৰে ফলটো মই দিম ফলটো দিবও থাকে গতিকে ফল আশা কেতিয়াও নকৰিব আমি যিমান পাৰোঁ কৰ্মটো কৰি যাওঁ আৰু কৰ্ম সদায় হৈছে সৎকৰ্ম কৰ্ম দুটা এটা আছে সৎকৰ্ম এটা আছে বিকৰ্ম এটা ভাল আৰু বেয়া নহয়নে বাৰু আমি ভাল কৰ্ম কৰিছোঁ নে বেয়া কৰ্ম যদি ভাল কৰ্ম ভাল ফল পাম যদি বেয়া কৰ্ম বেয়া ফল পাম কৃষ্ণই ধুনীয়াকৈ একান্ত মনেৰে অৰ্জুনক গোটেইখিনি বুজাই কৰ্ম
শ্রীরামে খবে ইন্দি করে ব্রহ্মে অর্পিনরে শ্রীরাম যেন কেও যেন পদ্মপত্রী জলতে থাকয় শ্রীরাম যেন নীলি জলে কৃষ্ণে বোলে সখী তিনি গোট তত্ত্ব কহু নাতাৰ নাম ভক্তি জ্ঞান এক ভক্তি যে গোটে কয়াৰ মেইন মানুহৰ হৈছে ভক্তি ভক্তি ৰাখে পাৰিছোঁ নাই নহয় জানো আনে যি কৰক নিজে ঠিকে পাইছোঁ নাই নহয় বাৰু এই কোনোবাই আপোনাৰ বাহিৰা ভাত বাহিৰা ভাত খাব নেকি হয় নে নহয় ভক্তি গানটো কেতিয়াও এৰিব ভাল দিছে আৰু নিৰিবাহৰ যুগৰ ধৰ্ম হয় আনে যি নকৰক নিজে খালি মন ভাল দিছে ভক্তি এক জ্ঞান ভক্তি যে গোটে গোটে কয়াৰ শ্রীরাম ভক্তি যেন খান পঢ়িব সাধন এ পুনিও তাৰ ভক্তিৰ মহিমা নাহি যে উপমা শুনিবাত ৰাম কৰে স্নান দান বুদ্ধিত নিশ্চয় অনন্তৰে নাম স্মৰণ সেইকাৰণে আমি ঈশ্বৰৰ সদায় অন্তৰত ল'ব লাগিব হৃদয়ত ল'ব লাগিব কৰ্ম কৰি ফল সংকল্প এৰি শ্রীরাম কৰিব হৰি কীৰ্তন ৰামে খব কৰ্ম কৰি অৰ্পি আইছৰে যেন কেৱ কৰণ হৰি পদে আপাও কৰিয়া বিশ্বাস অনায়াসে সিটো ৰামে কৰ্মী বহি মূৰ্খ তাৰ কহু দুখ ঐ আশাতে সে প্ৰাণ যায় এই দুৰ্গ খাইব বুলি মনে আশা কৰি চাৰি মৰে ৰামে দৈব খানছে ঘৰে উপবাসে মোৰে বেপাৰ ৰাখি মানাই কাল দেহ বুদ্ধি দৈব দেহ বুদ্ধি এই ভয়লে কৰ্ম এই যে কৰ্মৰ যে ফলটো আমি জন্মতে লৈ আহিছোঁ নহয়নে বাৰু আপুনি কি হয় মই কি হয় জন্ম হওঁতে লৈ আহিছোঁ এতিয়া আমি কেৱল খালি কৰ্ম কৰি দিছোঁ তেতিয়াই লৈ আহিছোঁ এতিয়া আপোনাৰ চাকৰি হ'ব নহয় হয়নে বাৰু আপোনাৰ কি হ'ব নাই তেতিয়াই লগত লৈ আহিছে এতিয়া খালি সেয়া কৰ্মৰ কাম খালে কৰি গৈছে মিয়াৰ মধ্যত ভ্ৰম
তাৰ দুখ মাত্ৰ কৰিমি নষ্ট দৈৱ ইৰামি যদি ফল পায় স্বৰ্গে ভুঞ্জে যায় অনুগুছে চিন্তা মনত পূৰ্ব কৰ্মে প্ৰাণী কেতে ধৰি আনি পেলাবয়ন ইৰামি যিটো আত্মজ্ঞানী সবে মিছা জানি শৰীৰে নগৰ ৰামেকে দুৱাৰ নিৰোধ নাযায় এজাৰণ ইৰামি নবদাৰে আতি থাকি কৰে জ্যোতি মোৰ দেহ নহিমানে যাৰ শৰীৰত অভিমান নাই মুক্ত হৈ আমি যে অহংকাৰবোৰ পাবি অহংকাৰ কিয় কৰোঁ কি হ'ল তুমি অহংকাৰ কৰাটো আছেই নাইকিয়া নহয়নে বাৰু যদি গৰুৰ পৰা অহংকাৰ কৰা আমি কি কৰিম লগতে বস্তু নহয় নহয় জানো এতিয়া মানুহৰ লগত ভাল আৰু বেয়া গুণটো হৈ যায় নহয়নে বাৰু সেইকাৰণে আমি চব এইবোৰ ইয়াতে এৰিব লাগিব ইৰামি পাৰ্থে বোলে বাণী য'ত আছে প্ৰাণী আত্মা ইচ্ছা কৰে কৰিতে নপাৰে ইৰামি শুভা শুভ কৰে ঈশ্বৰে যাহাক কৰায় যে ঈশ্বৰ ইৰামি বোলাহাই ঈশ্বৰ সবাতে সমান পূৰ্ণ কাম লক্ষ্মীপতি ভক্তৰ বস্তু কটাই খান পৰা ভক্তৰ ইৰামি কৃষ্ণে বোলে সখী অপমান দেখি অপমানে ধৰিবে মোহক ভুজিলে ইৰামি শুনা গুৰাকে কহোঁ উপদেশ সবাতো সমস্যৰ অজ্ঞানত থাকি মৰে হেন দেখি দণ্ড দয়া ইৰামি বোলাহাইশ্বৰ প্ৰয়োজক হৈয়া স্ৰজে পালে তোমাৰে পাপ পুণ্য চয় নেদেৰুৱায় কালে
ৰাম বিদ্যা মোহিত হৈয়া বিৰম্বিত ঈশ্বৰক কৰ্তা মানি ৰাম কৰে সংসাৰ গুণয়নুসাৰ মূৰ্খে তাকো ৰামে হেন বুদ্ধি নাই ভক্তি যে বিনাই নচাৰে সংসাৰ বন্ধ গতি নাই সেই জানানি যে যিদিনাখন আমি নিজেই আমাৰ আত্মজ্ঞান হেৰাব তেতিয়া অনুভৱটো হ'ব নহ'লে বাৰু কি কামে কৰিব হয় নহয় তেতিয়াহে অনুতাপটো হ'ব এইবোৰ নাহে এতিয়া এনেকৈ আমি এতিয়া স্কুললৈ গৈ আছোঁ আমি একো অনুভৱ হোৱা নাইকিয়া উলটি খাই যাওঁ হয় নাই বাৰু পালোঁ সেইদিনাখনে অনুভৱটো হ'ব তেতিয়া আমাৰ একেবাৰে সময়টো আহিব ৰামে গোবিন্দে কয় দেৱ দয়াময় চৰণে লৈলো শৰণ ৰামে দিয়া পদ ছায়া গুচায়ো কমায়া ৰাম নতি কৰো শ্যাম মুখে তোৱা নাম সদা নচাৰো কমূৰ এৰিয়ান কাম ডাকিবোলা ৰাম তৰিও সংসাৰ